ৰাইজ মোৰ যে বেংগলোৰ চাউথৰ খানাখন খাই খাই মাথা বেয়াই গৈছে সেইকাৰণে বলক আজি এখন অসমীয়া থালি খাই আহোঁ আপোনাৰ যদি মোৰ নিচিনা সেম অৱস্থা হৈছে তেতিয়াহ'লে চিন্তা নকৰিব কাৰণ মই আজি আপোনালোকক এনেকুৱা এখন বঢ়িয়া অসমীয়া ৰেষ্টুৰেণ্ট লৈ যাম নহয় কি আপোনালোকেও মোৰ নিচিনাকে এনেকে ক'বলৈ বাধ্য হৈ যাব মজা চ' ৰাইজ মই আজি আহিছোঁ বেংগলোৰ চবতছে মষ্ট ফেমাছ অসমীয়া ৰেষ্টুৰেণ্ট অসমীলৈ এইখন ৰেষ্টুৰেণ্ট মোৰ পিজিৰ পৰা মাত্ৰ 5 মিনিট দূৰত সেইকাৰণে ৰাইজ মইতো ইয়াৰ ডেইলি কাষ্টমাৰ সপ্তাহত এবাৰ আহি পেলাইতো ইয়াত মোৰ খোৱাই হয় কাৰণ কিমাননো আৰু চাউথৰ ইডলি ধোচাখন খাই থাকিব মোৰ যে খাই খাই আমুৱাই গৈছে আৰু সেইকাৰণে সপ্তাহতটো এদিন অসমীয়া থালিটো বানতাহে আজি মোৰ লগত মোৰ ইউপিৰ লগৰটো লৈ আহিছোঁ ইও বোলে মোৰ লগত অসমীয়া খানা ট্ৰাই কৰিব বিচাৰে সেইকাৰণে বাপ্পেকে ইয়াকো লৈ আহিলোঁ আহি আমি অৰ্ডাৰ দিলোঁ এখন ভেজ থালি এখন ডাক থালি আৰু লগতে এটা ফ্ৰাইড পৰ্ক উইথ ভোট জলকীয়া মোৰ লগৰটোৱে বোলে প্ৰথমবাৰৰ কাৰণে তাৰ লাইফত ডাক আৰু পৰ্ক খাব সেইকাৰণে আজি তাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এয়া মোৰ মুখৰ আগত টেষ্টি অসমীয়া থালি দেখি পেলাই মই ৰখিব পৰা নাই আৰু ৰাইজ সেইকাৰণে বিনা পলম কৰি পেলাই খাই যাব লাগে আৰু ৰাইজ মোৰে কাঁহৰ কাঁহীখন দেখি পেলাই ঘৰলে মনত পৰি গৈছে ইমানে ইউনিক আৰু ট্ৰেডিচনেল ৱেত বস্তুবোৰ চাৰ্ভ কৰা হয় নহয় কি আপোনাৰ নালাগিবই কি আপুনি অসমৰ বাহিৰত বেংগলোৰত খাই আছে খোৱাৰ লগে লগে ই মোক প্ৰশ্ন সুধি গৈ আছে কি এইটো বস্তুৰ নাম কি সেইটো বস্তুৰ নাম কি আৰু লগতে মই ইয়াক বুজাইও গৈ আছো কি এইটো খাৰ বুলি কয় এইটোক ভোট জলকীয়া বুলি কয় এইটোক কাজি নেমু বুলি কোৱা হয় ই অসমীয়া থালি খাই পেলাই ইমানে বঢ়িয়া পাইছে কি বাৰে বাৰে ৰিফিল কৰাই আছে আৰু লগতে আপোনালোকে জানেনে কি ইয়াৰ থালিখন আনলিমিটেড হয় সেইকাৰণে আপোনালোকে আনলিমিটেড বাৰ থালিখন ৰিফিল কৰাব পাৰে আৰু ইয়াৰ লগতে আৰু এটা অফাৰ চলি আছে 31 জানুৱাৰীৰ আগে আগে আপোনালোকে যদি অসমীত আহে আৰু আপুনি যদি মিনিমাম 900 টকাৰ বিল কৰে তেতিয়াহ'লে আপোনালোকক এটা 200 টকীয়া ফ্ৰী কুপন দিয়া যাব মানে নেক্সট টাইম আহিলে আপোনাৰ 200 টকা ফ্ৰী হয় নে নাই বাৰু এটা একদম মজা ডিল ৰাইজ ই মোৰ আগত গাহৰি খাই আছে আৰু ইয়াক দেখি দেখি মোৰ বহুত লোভ লাগিছে কিন্তু আপোনালোকেতো জানেই মই ননভেজ বাদ দিলো বুলি তেওঁ মোৰ ওচৰত গাহৰি দেখিলে লোভটো কিন্তু লাগে বাৰু কাৰণ আগতে মই ঠিকছে গাহৰি খাইছিলো বাট ৰাইজ উপায় নাই আৰু কিছুমান ৰিজনছৰ কাৰণে মই এৰিবলগীয়া হৈছে কেতিয়াবা এপিচ খাই দিও বুলি ভাবো আৰু কিন্তু নিজকে কন্ট্ৰল কৰি লওঁ আৰু ৰ'ব ইয়াত আৰু এটা অফাৰ চলি আছিলে ক'বলৈ পাহৰিছিলো মই আমাৰ মৰমৰ মাঘ বিহু আহি আছে আৰু আপোনালোকে যদি বেংগলোৰত ক'ৰবাত পিঠা বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব একদমেই দৰকাৰ নাই কাৰণ অসমীয়া পিঠা অৰ্ডাৰছবোৰ লৈ আছে ষ্টেণ্ডাৰ্ড বক্সত 500 টকা আৰু লাৰ্জ বক্সত 1000 টকা ময়ো আজি এটা বক্স অৰ্ডাৰ দিয়ে যাম আৰু এতিয়া খোৱা বোৱাটো হৈ গ'ল বলক এতিয়া ইয়াৰ পৰা ৰিভিউ এটা লৈ লওঁ और बताओ आज कैसा लगा फर्स्ट टाइम एसएमएस खाना खा के काफ़ी अच्छा लगा यार और वो डक करी तो बहुत ही अच्छा था सही में मजाक नहीं সঁচাকৈ কিন্তু আজিৰ খানাটো বহুত মজা আছিল সেইকাৰণে আপুনিও যদি বেংগলোৰত আছে আৰু ঘৰৰ অসমীয়া খানা মিছ কৰি আছে তেতিয়াহ'লে ডু ভিজিট অসমী